নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই চেনেল। তো এতিয়া বাজিছে দিনৰ 2টা আৰু মই ধুনীয়াকৈ লাঞ্চ মানে আজৰি হৈ গ'লোঁ। আজি ৰাতিপুৱাৰ ভিডিঅ' বনোৱা নহ'লে। আৰু এয়া আমাৰ বেটা কি কৰিছা তুমি? হা কি কৰিছা মামা? হয় নেকি? আমাৰ বেটা এইজনী এই ছোৱালীজনী আমাৰ বেটা একদম কান্দিছে, বেবী কান্দিছে। আমাৰ বেটাৰ একদম ফেভৰেট হয়। আৰু আমাৰ বেটাই মানে এনেকৈ গাৰুবিলাক এনেকৈ লৈ পেলাই মাজত খেলি থাকি খুব ভাল পায়। আৰু বিচনা এজ ইউজুৱেল আনদিনাৰ নিচিনাকৈ বেটাই একদম উল্টা পুল্টা কৰি ৰাখিছে। তাৰপিছত এতিয়া ধুনীয়াকৈ গাৰুবিলাক এনেকৈ লৈ সি খেলি আছে তাৰ ফেভৰেট ডলটোৰ লগত। আৰু আজি মই পিন্ধিছোঁ এইটো নাইট শ্বুট হয়। এইটো মই এমেজনৰ পৰা অৰ্ডাৰ কৰি লৈছিলোঁ। মোৰ এনেকুৱা নাইট শ্বুট আৰু 2টা আছে, মানে টোটেল 3টা আছে। তো মই লৈছিলোঁ। এইকেইটা নাইট শ্বুট পিন্ধিবলৈ বৰ ধুনীয়া, মানে গৰমত পিন্ধিবলৈ বহুত বেছি ভাল। কাপোৰটো মানে একদম পূৰা ছফ্ট হয় আৰু ধুলেও যেনিবা পুতুককৈ বেয়া নহয়। বাকী ভিডিঅ'টো চাই থাকিব আগলৈকে, মই এই দিনটোত কি কৰোঁ দেখাই আছোঁ। আৰু আমি এতিয়া দাৰ্শিল আৰু মই বাহিৰত আহিছোঁ। বাহিৰত ধুনীয়াকৈ বৰষুণ দি আছে একদম পূৰা। ঢেৰেকনি মাৰিছে, আমি দাৰ্জিল আৰু মই ঘৰতে পলালোঁ, বাহিৰত গৈছিলোঁ। বাহিৰত একদম ধাৰাসাৰ বৰষুণ। আমাৰ বেটাই বোলে বৰষুণ চাই, এতিয়া বৰষুণটো দেখাবলৈ আহিছোঁ। পূৰা একদম ধাৰাসাৰ বৰষুণ। আমি এবাৰ ঢেৰেকনি মাৰিলে ওলাই আহিছিলোঁ, ঢেৰেকনিটো মাৰাৰ লগে লগে ধুমকৈ পলাই গুচি গ'লোঁ আমি। আৰু বেটাই একদম তাৰ ফেভৰেট ডলটো লগত লৈ আহিছে। বেটাই এতিয়া লাঞ্চ কৰিব। খোৱা দেই মামা, ধুনুকে খোৱা দেই। আজি বেটাই ভাত নাখায় বোলে, সেইকাৰণে তাক ৰুটিয়ে বনাই দিছোঁ। আজিকালি পোৱালীবিলাক কি যে, কাৰ্টুন নহ'লে খানা পেটত নাযায়। এইবিলাক কিমান বেয়া অভ্যাস। মোবাইল নালাগে দেই বেটা। অ'কে, খোৱা দেই। আচ্ছা, টিভি দিম, হ'ব। ধুনীয়াকৈ বহা, মই টিভি দি আছোঁ। অ'কে অ'কে গাইছ, এতিয়া আমি লৈছোঁ আম খাবলৈ। বেটা আম খাবা? এয়া বেটা মিকি মাউচ চাই আছে, আৰু মিকি মাউচ চাই এতিয়া আম খাম। ময়ো চাব লাগিব মিকি মাউচে, কাৰণ বেলেগটো সি দিব নিদিয়ে। মিকি মাউচ, ডৰেমন এইবিলাকে চাই থাকে। মজা হ'ব, খাই দিয়া দেই। এতিয়া টিভি চাই আমি আম খাম। আৰু খোৱা দেই বেটা। কি কৰিছা? কাম কৰিছা? এইটো কি কাম কৰিছা? পুতলাটোৰ পৰা তোলা উলিয়াইছে আৰু খাবলৈ লৈছে। দুষ্ট, ইমান দুষ্ট। আৰু মোৰ এয়া চুলি গোটেইখন উল্টা পুল্টা কৰি দিছে। মানে কি ক'ব আৰু, গোটেই যেতিয়া হ'লেও চুলিখিনি টানি টানি, চুলি মোৰ আগতে ইমান দীঘল আছিলে, এতিয়া যে চুলিয়ে নাইকিয়া হৈছে। মানে গোটেই টানি টানি চুলিবিলাক একেবাৰে টানোতে মানে চুলিবিলাক সৰি যায়। মানে আগতে মোৰ ইমান দীঘল চুলি আছিলে আৰু ইমান একাল চুলি আছিলে, এতিয়া যে চুলিয়ে নাইকিয়া হৈছে। যেতিয়া হ'লেও একদম টানি থাকে, মাথাত উঠি থাকে, এইবিলাক মানে উৎপাত কৰি থাকে। সেইটো কাৰণে মানে তেনেকুৱা হৈছে, সেইটো কাৰণেই হৈছে চাগে আৰু। গতিকে কাৰ এনেকুৱা আছে ক'বচোন, কমেণ্ট এটা কৰি পেলাই, যদি কাৰোবাৰ এনেকুৱা হয়, মানে চুলি টানে বা কোনোবা তেনেকুৱা আৰু, মানে ল'ৰা ছোৱালীলৈকে চুলি টানাৰ কাৰণে চুলি গৈছে নেকি, তেনেকুৱা মোক জনাবচোন দেই। বেলুন দেখোন ললাই। আৰু এতিয়া আমি মানে সন্ধিয়া এনেই আৰু এবাৰ ওলাই আহিছোঁ। ঘৰতে আছিলোঁ যিহেতু, অলপ ওলাই আহিলে ভাল লাগে ন, সেইটো কাৰণে অকণমান এনেই ওলাই আহিলোঁ। ল'ৰায়ো ওলাই আহিব বিচাৰিছে, মানে গাড়ীত মানে ঘূৰিয়েকে সি বৰ ভাল পায় আকৌ গাড়ীত। তো সেইটো কাৰণে ওলাই আহিলোঁ। ওলাই আহি পেলাই আইচক্ৰীম ল'লোঁ, এইবিলাক আইচক্ৰীম ল'লোঁ, গাখীৰ ল'লোঁ, আৰু কিবা কিবি ঘৰৰ বস্তু ল'লোঁ। আৰু লগতে দোকানত মেলি আহিছিলোঁ আমি আইচক্ৰীম খাবলৈ, কিন্তু বেটাই সেই দোকানত বেলুন দেখিলে, বেলুনো ল'লে। তাৰপিছত এতিয়া আমি আকৌ এনেকৈ অকণমান ঘূৰিম আৰু ঘূৰি পেলাই ঘৰলৈ যামগৈ। আৰু এতিয়া আমি আহি ঘৰ পাই গ'লোঁ। আমাৰ বেটাই পূৰা একদম গান গাই গাই কালাৰ কৰি আছে, পূৰা বিজি। এইবিলাক বেটাই আনিলে, এইবিলাকেই নহয় আৰু ঢেৰ কিবা কিবি উঠাই আনিলে।
পুৰা ৰাইমছ গাই মানে সি পুৰা ৰাইমছ গাই কালাৰ কৰি আছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব সাবস্ক্রাইব এটা মাৰি দিব সাবস্ক্রাইব কৰিলে কি যায় গতিকে ছাবস্ক্ৰাইব এটা কৰি দিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ত গতিকে আজিলৈ আহিছোঁ বাই